নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আজি নাহৰকটীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি নাহৰকটীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত শতাধিক লোকৰ অংশগ্ৰহণেৰে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল কৰক, সৰ্বানন্দ মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে নাহৰকটীয়াৰ আকাশ বতাহ। প্ৰতিবাদস্থলীৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি গৌৰাংগ গগৈয়ে অতি শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই আইন বাতিল নকৰিলে অনাগত দিনত প্ৰতিবাদ আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ যি ধাৰাবাহিক আন্দোলন নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আমাৰ যি আন্দোলন চলি আছে, এই আন্দোলন আজি আমি পুনৰ আৰম্ভ কৰিছোঁ। আমি এটা কথা সুকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া খিলঞ্জীয়া অস্তিত্ব সংকটৰ সময়ত আজি আমি কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে অসমীয়া খিলঞ্জীয়াই নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আমি আন্দোলন কৰিছোঁ, আমি ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সংকটপূৰ্ণ যিকোনো কথা অসমীয়াই মানি ল'ব নোৱাৰে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন আমি অধিক তীব্ৰতৰ কৰিছোঁ। উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি সুখবৰ। হোটেল মেনেজমেণ্ট আৰু টুৰিজিমত ডিপ্ল'মা আৰু ভোকেশ্যনেল প্ৰগ্ৰেমৰ 2020-2021 বৰ্ষৰ 3 বছৰীয়া পাঠ্যক্ৰমৰ বাবে পশ্চিম বংগৰ ভূপাতিনগৰৰ পূৰ্ব মাদিনীপুৰত অৱস্থিত মুখবেৰিয়া গংগাধৰ মহাবিদ্যালয়ত নামভৰ্তি আৰম্ভ কৰা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে কোনো এণ্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ নিজৰ নামভৰ্তি কৰিব পাৰিব। উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ হোষ্টেলত থাকি অধ্যয়ন কৰাৰ বিশেষ সুবিধা লাভ কৰিব। সুদক্ষ ফেকাল্টিসকলৰ দ্বাৰা পাঠ্যক্ৰমৰ সকলো ট্ৰেইনিং শেষ হোৱাৰ লগে লগে সম্পূৰ্ণ নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য প্লেচমেণ্ট লাভ কৰিব ভাৰতৰ আগশাৰীৰ 5-ষ্টাৰ হোটেল এয়াৰলাইন্স ছাৰ্ভিচসমূহত। আমাৰ লগত থকা কোম্পানী হোটেল ছাৰ্ভিচসমূহত যোগানুসৰে পাব নিজৰ কৰ্মসংস্থাপন। সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক এডুকেয়াৰ গণেশ মাৰ্কেট, বেহাৰবাৰী, গুৱাহাটী।